এইকেইদিন ভিডিঅ' দিব পৰা নাই তো সেয়ে মানে কাৰণটো আছিলে যিটো ঘৰ বনাই আছিলোঁ সেই ঘৰটো মানে বনাই আছিলোঁ সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ এইটো বনাওঁতে মানে 5 দিনমান লাগিলে আৰু আজি ফাইনেলি বতৰো অকণমান বৰষুণ কম হৈছে তো আপোনালোকে ভাবিছে চাগে মুখতনো কাপোৰখন বা গামোচাখন কিয় লগাই লৈছে নহয় জানো কাৰণটো হৈছে এই চকু নমা বুলি কয় নেকি সেই বেমাৰটো হৈছে একদম মানে অৱস্থা নাই যোৱাকালি এটা চকু হৈছিলে ৰাইট ছাইডৰ আজি মানে নেক্সটটো হৈছে সেইকাৰণে মানে চকুত কাপোৰ চাপোৰ বান্ধি থাকিবলগীয়া হৈছে মানে পোহৰত ওলাবই নোৱাৰোঁ পোহৰত ওলালেই গোটেই চকু পানী ওলায় গোটেই চকুটো ৰঙা হৈ আছে তো সেইকাৰণে মানে গামোচাখন লগাই লৈছোঁ মানুহৰ চকুৰ ৰোগ হৈছে চাওকচোন দেখিছে নহয় সেইকাৰণে মানে এই অৱস্থা মোৰ হৈ আছোঁ চকু শুই থাকিবও নোৱাৰোঁ শুলেও মাথা বিষায় বহিও থাকিব নোৱাৰোঁ বহি থাকিলেও মানে চকু পানী ওলাই থাকে উপায় নাই আৰু মানে কি কৰি থাকিম সেইকাৰণে মানে গামোচাখনকে এনেকৈ লৈছোঁ গামোচাখন এনেকৈ ল'লে অকণমান হ'লেও মানে পোহৰটো কিবা হয় কি বুলি কয় চকুত নালাগেতো তেতিয়া মানে অকণমান দেৰি থাকিব পাৰোঁ চকু পানী নোলায় আৰু এটা মানে চিনেমা এটা শ্বৰ্ট ফিল্ম এটা বনাম বুলি ভাবিছিলোঁ তাৰ মানে স্ক্ৰিপ্ট কেইটামান লিখি আছিলোঁ কিন্তু সময়টো নাই মানে 15 আগষ্টৰ নামত মানে বনাম বুলি ভাবিছিলোঁ 15 আগষ্টক লৈ কিন্তু সময়টো জোৰেৰে নজৰে জানো যিহে অৱস্থা হৈ থাকিলে মোৰ শ্বুটিং কৰিবলৈ সময় পাওঁ নে নাপাওঁ নাজানো আৰু আজি মানে ভাইটি দুজন মানে কভাৰ ছং এটা শ্বুট কৰিব গৈছে মই যাব নোৱাৰিলোঁ সিহঁতক শ্বুট কৰিব দিছোঁ বাকী এডিটিং যিমান যি কৰিবলগীয়া মোৰে কাম হ'ব তো সেই যাব গৈছোঁ সিহঁতক মই নগ'লোঁ মানে উপায় নাই যে বাহিৰত ওলাই যোৱা নাই ৰাস্তাত এপাক গৈছিলোঁ থাকিব নোৱাৰি গুচি আহিলোঁ তো এতিয়া পুনৰ এনেকৈ আৰু ঘৰতে আজি এনেকৈ কৰিবলগীয়া হৈছে আৰু মই এই কিবাটো বেমাৰৰ বিষয়ে অকণমান চালোঁ যে একচুৱেলিনো কি হয় এয়া এটা ভাইৰাছ বুলি কৈছে মানে চকু নমা বুলি কয় বেমাৰটোক অসমীয়াত তো সেয়ে মানে বেমাৰটো প্ৰায় মানুহৰ হৈছে আপোনালোকৰ ফালে যদি কাৰোবাৰ হৈছে জনাব আমাৰ এইটো অৰ্থাৎ আমাৰ ধেমাজি জিলাৰ আমি যিটো এৰিয়াত থাকোঁ বৰদৰণি ব্লকৰ এৰিয়াত থাকোঁ সেইটো এৰিয়াত মানে গোটেই মানুহৰে হৈছে আমাৰ অকল নহয় আমাৰ গাঁৱৰ গোটেই বাদেই গোটেই বেলেগ গাঁৱৰ আমাৰ ঘৰত প্ৰথম আমাৰ প্ৰিন্সিৰ হৈছিলে তাৰপিছত এইফালে হৈছে তাৰপিছত আমাৰ দেউতাৰ হৈছে তেনেকৈ মানে প্ৰিন্সিৰ মাক প্ৰিন্সিৰ দেউতাই আহিলে গোটেইখিনি হৈছে তাৰপিছত যোৱাকালিৰ পৰা মোৰ আৰু মানে আদিত্যৰ মাকৰ হৈছে আৰু এই বেমাৰটোৰ কাৰণে ভয় খাবলগীয়া একো কথা নাই বোলে মই যিমানখিনি গম পালোঁ মানে কথাটো হৈছে কি 4 দিনমান থাকিব 4 দিনমান পিছত শেষ হ'ব এয়া ভাইৰাছ টাইপৰ বেমাৰ হয় বহুতে কয় কিছুমানৰ অন্ধবিশ্বাসো আছে যে চকু বেমাৰ হোৱা মানুহৰ চকুত যদি চোৱা যায় বোলে তেতিয়াহ'লে তালৈকো বিয়পে বোলে একচুৱেলি এয়া পূৰা ভ্ৰান্ত ধাৰণা মেইন কথাটো হৈছে কি তেনেকৈ নিবিয়পে কাৰো চকুত চালেও নিবিয়পে কিন্তু মেইন কথাটো হৈছে কি এতিয়া ধৰি লওক মোৰ হৈছে মই যিটো কাপোৰ ইউজ কৰিছোঁ বা মই চকুটো মোহাৰি যতন মই চুই দিছোঁ আৰু সেইটো বস্তু যদি কোনোবাই চুই দিয়ে তেতিয়াহ'লে তাৰ হোৱাটো চান্স থাকে যিসকলৰ হোৱা নাই আৰু বাকী একো নাই সিমানে কিন্তু মানুহে কি কয় যে তাৰ চকু বেমাৰ আছে তাৰ চকুত নাচাবি দেই চালে তোৰো লাগিব বুলি ঠিক তেনেকুৱা কথা কয় সেইবিলাক একচুৱেলি মিছা মানে মই যিটো নেকি মোৰ চকুৰ পানী বা মই যিটো চকুত বেলেগত চুই দিওঁ হাত পাত নোধোৱাকৈ তেনেহ'লে সেইটো বস্তু যদি আন কোনোবাই চুৱে তেতিয়াহ'লে তাৰ হ'বলৈ চান্সটো থাকে বাকী একো নাই এনেকৈ চকুত চালে যে হয় এইটো মিছা কথা চব ভুল তো ইমানেই আৰু আপোনালোকে যদি কাৰোবাৰ হৈছে ভয় খাব নালাগে মই যিহেতু ভয় খোৱা নাই মোৰ হৈছে যদি নহয় জানো কাৰণ কিয় 4 দিন 5 দিনমান পিছত এনেও ঠিক হৈ যাব আগৰ নিচিনা কাৰণ আমাৰ ঘৰৰ ওচৰতে ল'ৰা এটাৰ যোৱাকালি হৈছিলে তাৰ আজি বহুতখিনি ভাল হৈছে আৰু আমাৰ আদিত্যৰ হৈছিলে প্ৰিন্সিৰ হৈছিলে সিহঁতেও ভাল হৈ গ'ল কিন্তু আমাৰ ঘৰত মাত্ৰ 2জনৰ হোৱা নাই আমাৰ মা আৰু আমাৰ অচিন্তৰ হোৱা নাই নাজানো পিছৰ হয় নে নহয় কিন্তু বৰ্তমানলৈকে হোৱা নাই তো উপায় নাই আৰু ঔষধ চৌষধ দি আছোঁ চাওঁ কিমান দেৰি লাগে কিন্তু ৰ'দ ওলাং কৰিছে কিন্তু ৰ'দ ওলালে একদম থাকিবই নোৱাৰিম বহুত দিগদাৰ হ'ব আকৌ ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব